এতিয়া আমি গুড়া খুন্দি আছোঁ, তাৰপিছত আকৌ পিঠা চাই থাকক আপোনালোকে ভিডিঅ'টো। এই গুড়া খুন্দি আছোঁ, মায়ে ঢেঁকি দি আছে আৰু মই লাৰি দি আছোঁ। চাই থাকক। এয়া গুড়া খুন্দি আছে মায়ে, এইটো গুড়া চালব মানে আজি পকা পিঠাৰ খানা হ'ব। আপোনালোকে চাই থাকক। আমাৰ গুড়া চলা হৈ গ'ল কমপ্লিট। চাই লওক এয়া। যদি আপোনালোকে এটা নাৰিকলৰ বনাই তেনেহ'লে 1.5 কিলো চাউল দিব, দুটাৰ হ'লে 3 কিলো, সেই চিষ্টেমত দি দিলেই হ'ল। এটা আমাৰ গোটাকৈ কমপ্লিট হ'ল গুড়া চলা। আমি নাৰিকল কাটি মায়ে এতিয়া নাৰিকল কাটি আছে আৰু এতিয়া চবখিনি কাম আজি মায়ে কৰিব আৰু মই ভিডিঅ' বনাম। নাৰিকলটো কাটা হ'লে পানী খাব লাগে। নাৰিকলটো কেনেকুৱা চাপ আপুনি চাই থাকক। কাটিব পৰা নেকি? কাটিব পৰা নাই। বাকলি গুচোৱা হৈ গ'ল। এইখিনি ভালকৈ চাফা কৰি লওক, যাতে চুৰকিলে কাঁহীত নপৰে। ভালকৈ চুৰকি লোৱাৰ পিছত ফালিম, তেনেকুৱা হৈ চাম ভালনা বয়া দেখো। ফালি ভালনা নাৰিকল ভাল হ। ভালে দিয়ক, ইমান বেয়াও নহয়। এতিয়া চুৰকিব লাগে, চাই থাকক। নাৰিকলটো এনেকৈ চুৰকি ল'ব, তাৰপিছত নাৰিকলটো গোটেই কমপ্লিট চুৰকি লোৱাৰ পিছত তাৰপিছতটো দেখাই আছোঁ, চুৰকি ল'ব। এইখিনি গুড়া খুন্দা হৈ গ'ল আমাৰ কেতিয়াবাই। আৰু নাৰিকল চুৰকা হৈ গ'ল। তো ইয়াতে ৰসটো আঁতিব লাগিব, এই ৰসটো এনেকৈ আঁতিব লাগিব। তাৰপিছত চেনি মিক্স দিব লাগিব। আপোনালোকে চাই থাকক ভিডিঅ'টো। নাৰিকলৰ পানীটো এনেদৰে আঁতি দিব। যদি পানী গাখীৰটো ওলাব, এইটো চাহ খাব পাৰে। আমি অলপ দেৰিকৈ ইয়াৰে চাহ খাম। চেনি দিলে হ'ল, এনেকৈ অলপ চেনি দি কিনে চেনি নাৰিকলে সানিলে হৈ গ'ল। মিক্স কৰাৰ পিছত নাৰিকলটো কম মিঠা আছে, বঢ়িয়া খাই ভাল লাগিব মিঠাটো। এনেদৰে সানি ল'ব। গুড়াত অকণমান পানী দিব, যেন গুড়া একদম পাইনাও নহয়, ইমান গোটাও নহয়। অলপমান পানী দি কিনে তাতে মিক্স কৰি দিব। মিক্স কৰাৰ পাছত যদি তাৰপাছত গুড়াটো এনেদৰে খানা হোৱাৰ পাছত এনেকৈ এবাৰ চাই ল'ব যে গুটিটো তলত নপৰে। চাই ল'ব। তাৰপিছত এইটো ভাঙি দিব, অলপ গুড়াটো দফাটো ভাঙি দিব। তাৰপিছত আৰু এবাৰ চাই দিব। চাই দিব এবাৰ, যাতে গুটিটো তলত নপৰে। তেনেদৰে চাই দিব। তাৰপিছত গুড়াটো পৰি যাব। গুড়া মিক্স কৰি পানী পিঠা বনাম। তাতে পানী মোটামুটি ফুল দিব, অলপ ফুল দিব। ঢাকন মাৰি দিব। তাৰপিছত তাতে এটা সোপা দিব লাগে, হাৱাটো ওলাই যাব নোৱাৰে। তাৰপিছত এইটো চুঙাত ভৰাই দিব। তাৰপিছত এইটো গৰম হ'ব দিব। গৰম হোৱাৰ পিছত তাতে পিঠা বনাব। পানীটো গৰম কৰি দিলোঁ। সূতাৰ কাপোৰ এখন ল'ব। কাপোৰ খান পানীত তিয়াব।
তাৰপিছত আঁকি ল'ব, এনেদৰে আঁকি ল'ব। তাৰপিছত এই টিকলিৰ ঢাকন পাতৰ মানে তেল দিব, যেন পিঠাটো গুড়া কৰি আঠা নাপায়, এনেদৰে তেল দিব। তাৰপিছত এনেদৰে গুড়া দিব, অকণমান গুড়া দিব। তাৰপিছত গুড়া দি উঠি নাৰিকল যিখিনি দিছিলোঁ সেই নাৰিকল দিব বঢ়িয়া কৰি। তাৰপিছত আৰু অকণমান গুড়া দিব, অকণমান গুড়া দি দিলে আৰু অকণমান নাৰিকল দিব, তাৰপিছত আৰু অকণমান গুড়া দিব, আৰু অকণমান গুড়া দি কিনে কাপোৰখন লৰাই দি কাপোৰখন লৰাই দি কিনে পিছপিনে কাটি দিব, পিছপিনে লৰাই দিব, পকাই দিব। পকাই দিয়াৰ পিছত একটু হৈ গ'ল, হৈ গ'ল। ধৰি কিনে আপোনাক এনেদৰে বনাব, এইটো পিঠা লৈ কিনে পিঠাটোৰ মুখত এনেদৰে বহাই দিব, এনেদৰে বহাই দি থৈ দিব, প্ৰায় 10-15 মিনিটমান থৈ দিব। তাৰপাছত চালি হ'ল, বেছি নহয় 5 মিনিটমান হ'ল, বেছি নহয় 5 মিনিট 15 নহয় 5 মিনিট। পিঠাটো এনেকৈ নুমালি হ'ল 5 মিনিটমান পিছত, 5 মিনিট পিছত নমাই কিনে খুলি দিব। আমার 3টা হয়ে গেল। আপোনালোকে পিঠাটো দুটা বনাব পাৰে। এটা চিষ্টেম হ'ল দুইটা বনাইছোঁ, সেইটো চিষ্টেম এটা। আৰু এটা চিষ্টেম হ'ল গুড়ায়ে নাৰিকলে একেলগে মিক্স কৰি দিব, তাৰপিছত এইদৰে দি বনাব পাৰে। এইটো চিষ্টেম বনাব পাৰে, যোনটো ভাল পায় সেইটো বনাব। এতিয়া এটা এই নাৰিকলৰ ৰসৰ চাহ আৰু এই পিঠা খাব লাগে। মজা হৈছে, মজা। আপোনালোকে ঘৰত বনাই খাব পাৰে, খাব। যদি ভিডিঅ'টো চাই কিনে ভাল পালে, নহ'লে শিকিলে কিবা নজনা কথা, ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লাইক কৰিব। বাই বাই।